নমস্কাৰ বন্ধু বান্ধৱীসকল মই এটা নতুন ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ তাকে মই গা পা ধুই পুৰা ৰেডি হৈ আছোঁ আজি মানে ফ্লিপকাৰ্টত বস্তু এটা দিছিলোঁ আৰু আহি পাবহি ফোন আহিছিলে তাকে আপোনালোকক দেখাম বাৰু কি অৰ্ডাৰ দিছিলোঁ মই চাই থাকিব ভিডিঅ'টো সকল এয়া মই বাচন থোৱাৰ এক অৰ্ডাৰ দিছিলোঁ ফ্লিপকাৰ্টত আহি গ'ল আৰু কেনেকুৱা হ'লে আপোনালোকক দেখুৱাই আছোঁ বাৰু এতিয়া মই খুলি চাম আৰু তুমি কৈ থাকা খুলি আছো ভালদৰে ধুনীয়া পেকেজিং কৰিছে ফ্লিপকাৰ্টে পুৰা ট্ৰিপুল পুৰা পেকেজিং কৰিছে তুমি চাবলৈ আহি গ'ল ভিতৰত গ'ল ধুনীয়া আছে এইটো ধুনীয়া আহিছে ষ্টিলৰ হয় পাৰ্টকে আহিছে এইখিনি জইন লগাব লাগিব মানুহজনে আহিলে ধুনীয়াকৈ জইন লগাই দিব ফিটিং কৰি ল'ব লাগিব সুন্দৰকৈ ভালে আহিছে ফিটিং কৰাৰ পিছত আপোনালোকক দেখুৱাম বাৰু ফিটিং কৰোঁতে ডাঙৰ আছে ভাল এইখিনি নট বলবোৰ এক্সট্ৰাকৈ আহিছে এনেকৈ পলিথিঙত অলপ এনেকৈ ফাটিলে একো নাই বাৰু এইটোতে আহিছে চব সকলো নট বল ইয়াত লগাবলগীয়া সকল এতিয়া মই এঠাইলৈ যাবলৈ ওলাইছোঁ মানে ক'লৈ যাম ক'ম বাৰু মই আপোনালোকক চাই থাকক ভিডিঅ'টো গৈ আছোঁ আমি শেহতীয়াকৈ হ'লেও ৰঘুপতিখন চাবলৈ গৈ আছোঁ এইপিনে ৰিমন এইপিনে বাইদেউ এইপিনে মা এইপিনে পুকন চাই দিয়া পুকন আমি সকলোৱে গৈ আছোঁ এতিয়া চাই থাকিব ভিডিঅ'টো এয়া পাই গ'লোহি আৰু এডিচি মই ইয়াতে চাব লাগিব সকলোৱে লিফ্টৰ কাৰণে ৰখি আছোঁ মানে যাম আৰু এতিয়া এয়া ৰঘুপতিৰ কিছু দৃশ্য আপোনালোককো দেখুৱালোঁ মই মানে আৱাজটো মিউট কৰি দিছোঁ কপিৰাইট লাগিব বুলি ভয় লাগে কপিৰাইট লাগিব বুলি নহ'লে আকৌ ইমান দীঘল ভিডিঅ'টো আপলোড দি আকৌ কপিৰাইট লাগিলে মানে ডিলিট কৰি দিবলগীয়া হয় নেটটোও এনে যায় কষ্টটোও এনে যায় কেনেকুৱা লাগিছে চাই
আৰু কেনেকুৱা লাগিলে বাইদেউ ভাল লাগিলে বহুত ভাল লাগিলে একদম ছেটিছফাই এয়া বন্ধু বান্ধৱীসকল আমি চিনেমা চাই পূৰা আহি ঘৰ পাই গ'লোহি বহুত ভাল লাগিলে চিনেমাখন চাই মানে সকলোৰে এক্টিংবোৰ ইমান সুন্দৰ হৈছে মইতো 10ৰ ভিতৰত পূৰা 10 দিছোঁ বহুত ভাল লাগিলে আৰু হলত দুদিনমানহে থাকিব আপোনালোকে যদি নাই চোৱা পূৰা চাই ল'ব বহুত সুন্দৰ অসমীয়া চিনেমা ভাল লাগিলে চাই আনিছিলোঁ কিটচেন ৰেকডাল এই মানুহজনে এতিয়া এয়া ফিটিং কৰিব লৈছে আৰু আপোনালোকক দেখাই আছোঁ ফিটিং হোৱাৰ পিছত কেনেকুৱা লাগে মানে দেখিবলৈ এইপিনে এতিয়া অকণমান সময় ল'ব ফিটিং কৰোঁতে যথেষ্ট মানে নট বল লগাব লাগিব চাই থাকিব ভিডিঅ'টো এইপিনে সহায় কৰি দিবলৈ এইপিনে খুৰা আহিছে এতিয়া আৰু এয়া পূৰা লাগি আছে আৰু কামত এই দুইজনে পূৰা লাগি আছে তিনিজন লাগিবলগীয়া হৈছে দেই ফিটিং কৰিবলৈ ফিটিং হৈ গ'ল পূৰা কিটচেন ৰেকডাল বহুত মানে সময় ল'লে সময় লাগিবই বাৰু ঢেৰ নট বল খুৱাবলগীয়া হৈছে এইপিনে কেনেকুৱা লাগিছে জনাব মই ৰাতি সাজৰ কাৰণে মাছ এইপিনে ধুই মেলি পূৰা হালধি নিমখ সানি লৈছোঁ এইপিনে আছে জিকা বিলাহী এইপিনে পিঁয়াজ আদা নহৰু এনেকৈ পিচি থৈ দিছোঁ বনাম এতিয়া মই মাছবোৰ মানে ফ্ৰাই কৰোঁতে নুফুটিবলৈ ব্যৱস্থা এটা কৰোঁ আপোনালোকে চাই থওক এনেদৰে মই মাছ ফ্ৰাই মানে তেল গৰম হৈ গৈছে এতিয়া মই পূৰা ফ্লেমটো পূৰা সৰু কৰি দিছোঁ তাৰপৰা মই দি দিম মাছখিনি এনেকৈ কৰিলে নুফুটে আৰু বেছি মানে গেছৰ ফ্লেমটো সৰু কৰি থ'ব লাগে ল' ফ্লেমত ৰাখি তাৰপৰা এতিয়া ঢাকন মাৰি দিছোঁ তাৰপৰা ফ্লেমটো বহাই দিছোঁ অলপ সিজি লওক মই মাছটো লৰাবৰ সময়ত আকৌ গেছৰ ফ্লেমটো একেবাৰে ল'ত থৈ দিছোঁ অকণমান দেৰি এনেদৰে থোৱাৰ পিছত মই লৰাই দিম এয়া অলপ অলপতো ফুটিবই বাৰু কিন্তু বেছি ফুটাৰ পৰা মানে ৰেহাই পাব পাৰি এতিয়া মই এইপিনেও অলপ সিজাই লওঁ আকৌ গেছৰ ফ্লেমটো বঢ়াই দিছোঁ ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি ভাল লাগিলে লাইক কৰি দিব কমেণ্ট কৰিব বাই বাই ধন্যবাদ